Hey guys, good morning. Welcome to my YouTube channel. So আজি বহুত দিনৰ মূৰত ভিডিও এটা বনাবলৈ ওলাইছো আৰু আপলোড দিম যেহেতু তাৰ পাছত এতিয়া আছো লগৰজনী ঘৰত আহিছো গাঁৱত তাহাঁতৰ গাঁৱত পিঠা খুন্দিবলৈ আৰু যেহেতু বিহু বুলি আৰু এফালে প্ৰথমতে কৈছে আমি আলু খান্দিবলৈ যেহেতু তাই ৰুইছিলে তাৰ পাছত এতিয়া আলু খান্দিবলৈ ইয়া পিছফালে পাঁচি লৈ পিনি আহিছে আৰু লগ ধৰিছো এজনী মানক আহিবলৈ চাওঁ হকচোন আমি আলু খান্দিম আজি কেনেকৈ বহুত দিন মই ভিডিও দিয়া নাই সঁচাকৈ এয়া প্ৰিয়ংকা হাতৰ ছাগলী ইয়াৰ ছাগলী একো নহয় এইবিলাক চব লগৰজনীয়ে খেতি কৰিছে আমাৰ আলু খেতি বিলাহী পুলি আৰু এইটো চাইডে আছে ৰঙালাও দেখিছে নহয় তাতে এইয়া বাগান এইখন বাগানখন লোকৰ দেই ইয়াৰ নহয় হ'লে তাৰপিছত এইফালে আলু খান্দি চাওঁ এনেকৈ আলু ওলাইছে এইবিলাক আলু কিমান ধুনীয়া ধুনীয়া আলু যদি কাৰোবাক লাগে কণ্টেক্ট কৰিব পাৰে এইফালে আলু খান্দি খান্দি আধাটো হৈছেগৈ এয়া আধাটো পাইছেগৈ আৰু আলু আৰু আছে আৰু এইফালে আমাৰ টিকলিও লাগি গৈছে আলু খান্দিবলৈ সৰুৰ পৰা ডাঙৰলৈকে মই জাষ্ট ভিডিঅ' বনাই আছোঁ আৰু খান্দিবলৈ আহিছিলোঁ আলু যিহেতু সেইকাৰণে মই ভাবিলোঁ ব্লগ এটাকে বনাই লওঁ আলু খন্দা এনেকুৱা টাইপৰ ব্লগ যিহেতু মই দিয়াই নাই আজিলৈকে চ' আৰু চাওঁ কিমান পাওঁ আলুখিনি ইমান দলৈকে নোসোমাই নি বামতে আছে যে চব গেলি গ'ল এইটো আলু মণিকেইটা খাব লাগে ইমান ধুনীয়া ধুনীয়া হৈছে আমাৰ আলু খান্দি হৈছেগৈ আৰু কমপ্লিট আৰু দুটা লাইন আছে তাৰপিছত এইফালে বেলেগ খেতিও অলপ আছে দেখাই দিছোঁ ৰঙালাও খেতি কৰি থৈছে হোৱা নাই আৰু এতিয়ালৈকে ডাঙৰ ৰঙালাও ইয়াত ক'ত কেনেকৈ আছে বিচাৰি চাওঁ এইফালে ফুল ফুলিছে ৰঙালাও ফুল এপাহে দেখিছোঁ বাকী বিচাৰি চাওঁ ইয়াত ৰঙালাও এটা লাগিছে এইটো টিং 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 আৰু এটা লাগিছে এইটো চব ৰঙালাও আৰু সৰু সৰু হৈ আছে ৰঙালাওবিলাক ইয়াত এইটো এটা কলি মিলিছে চ' গোটেই ইয়াত ৰঙালাও লাগিছে লাহেকৈ তাৰপিছত আলু আজি খান্দি দিলে তাৰপৰা আমি এতিয়া যাম ঘৰলৈ ব'লক এতিয়া দেখিছে এই মিহি মিহি অকণমানি অকণমানি আমৰলি পৰুৱা আমি যিহেতু আজি আমৰলি পৰুৱা টোপ মানে আমৰলি টোপ ভাঙিলে আৰু এয়াই গোটেই ইয়াত পৰুৱা হৈ গ'ল গোটেইখিনি পিটপিটাই ফুৰিছে পৰুৱাবিলাকে আৰু এই আম গছজোপাতে আছিলে আমৰলি টোপটো মানে আমৰলি বাঁহটো চ' ভাঙিলে আজি আৰু এয়া বনাবলৈ লৈছোঁ আমৰলিখিনি পিঁয়াজ আৰু জলকীয়া দি পিনি চিম্পলকৈ বনাম আপোনালোকে খাই পাইছেনে আমৰলি কোনে কোনে খাই পাইছে কমেণ্টত জনাব আৰু আমৰলিটো মই খাই খুব ভাল পাওঁ আৰু আপোনালোকে ভাল পায় নে নাপায় ক'বচোন আৰু আগৰ দিনৰ আইতাসকলে কয় যে চ'ত মাহত আমৰলি টোপ আৰু চজিনা শাক খায় বুলি তিতা কেৰেলা আৰু এনেকৈ খায় কিবা বেমাৰৰ কাৰণে ভাল বুলি কিন্তু ময়ো নাজানো একচুৱেলি এইটো কেলৈ কি বেমাৰৰ কাৰণে ভাল সেইবাবে আজি আমৰলি টোপটো ভাঙিলে আৰু ভাঙি পিনি ইমানখিনিয়ে আমৰলি ওলালে টোপ বেছি ইয়াত আমৰলি নাই
অকণমান অকণমান আছে এটা দুটা, যিহেতু আমলৈ এটা দুটা থাকিব লাগে বুলি কয়। ত' সেইকাৰণে এইখিনি এটা ধুনীয়াকৈ ঢাকি দিম। জেক লেগু আমাৰ এইখিনি আধা সিজিলে আৰু বেছি মানে নিসিজায়। এতিয়া অলমষ্ট আধাটো সিজি হৈছে আৰু অকণমান দেৰি পিছত গোটেইখিনি হৈ যাব। এতিয়া এয়া লৈছোঁ মই ভাত। এয়া উঠনি খন্দা গুটি আলু লগত কলডিল, আৰু এয়া হৈছে আমলৈ টোপ, ঘৰৰ আলু আৰু ঘৰৰ আমলৈ টোপ। এতিয়া ভাতকেইটা খাই লওঁ। তাৰ পাছত আমি আহিলোঁ এতিয়া পিঠা খুন্দিবলৈ। এয়া উৰালত খুন্দি আছে পিঠাগুড়ি। ইয়াত যিহেতু বিহু আহিছে, বিহু বতৰততো পিঠা নহ'লে বিহু নহয়, তিল পিঠা বনাব লাগিব। চ' সেইকাৰণে ঢেঁকীত নহয়, এইবাৰ আমি উৰালত পিঠাগুড়ি খুন্দিছোঁ। চ' চাই থাকক, পিঠাখিনি এনেকৈ খুন্দিব লাগে। খুন্দিম, গুড়ি কৰিম আৰু চালনীৰে চালি। বাকীবিলাক একেই ঢেঁকীয়ে খুন্দা নিচিনা, কিন্তু উৰালত খুন্দাটো অলপ কষ্ট, মানে সোনকালেও হ'ল নিচিনা লাগিলে ঢেঁকীতকৈ, কিন্তু অকণমান কষ্ট হয় যিহেতু হাতে মাৰিব লাগে। চ' এতিয়া আমি পিঠাগুড়িখিনি ধুনীয়াকৈ চালনীৰে চালি লৈছোঁ, আৰু যিহেতু বাকীখিনি ঢেঁকীত খুন্দা দৰেই হয়, এনেকৈ চালি পিনি হেঁচি দিব লাগে পিঠাখিনি যতনটোত, মানে আপোনালোকে যিটো যতনত থ'ব যাতে বতাহ নোসোমায়। চ' সেনেকৈ আৰু মই এইফালে বতাহ দি আছে, পূৰা উৰি গৈছে বাতৰি কাগজ। তাৰপিছত মানে মই দুবাৰ চালোঁ, আৰু যিহেতু পিঠাটো মানে মিহি হ'ব লাগিব, মোৰ মানে একদম পাৰফেক্ট নহ'লে মানে মোৰ শান্তি নালাগে। চ' সেইকাৰণে সকলোৰে বেলেগ বেলেগ ষ্টাইল। চ' এতিয়া মই আকৌ এবাৰ এনেকৈ চালি ল'ম। লাষ্টলৈ আহিলোঁ আমি। এতিয়া পিঠাগুড়িখিনি যিহেতু কমপ্লিট হৈ গ'ল, আৰু আমি ভাজি আছোঁ তিলখিনি শুকুৱাই ল'লোঁ, মানে ধুনীয়াকৈ ধুই পিনি ৰ'দত শুকুৱালোঁ, আৰু এতিয়া অলপ ভাজি দিছোঁ। ভজাৰ পাছত আমি ধুনীয়াকৈ পিচিম, মানে ইমান মিহিকৈও নহয়। এইফালে চয়নিকাই ধুনীয়াকৈ জুই জ্বলাই দিছে, দেখিছে। আৰু চৌকাটো কেনেকুৱা ডিজাইনৰ আপোনালোকে দেখিছে, ইমান ধুনীয়া, একদম গেছত বনাই থকা লেখীয়া লাগিছে। গুৰটো ভিজা, এই গৰম দিন আহিছে যে সেইকাৰণে আকৌ। গুৰ কাটি এতিয়া আমি মজাকে, আৰু এইখিনি হৈছে পিঠাগুড়ি। নাইচ, কি বটল হয় এইটো? বিয়েৰ। তিলটো একদম মজাকে গুড়ি কৰি ল'ব লাগিব। এনেকৈ পিছিলে নহয় নহয়, জোৰ দিব লাগিব। ফাইনেলি মই পিঠা পুৰিবলৈ আৰম্ভ কৰিলোঁ, আৰু এতিয়া 3 কেজি চাউলৰ পিঠা মই অকলে পুৰিম। চ' আজি যদি মোৰ ভিডিঅ'টো চাই ভাল পালে, তেনেহ'লে লাইক, কমেণ্ট আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, শৌগীতা নৰ্থ ইষ্ট। চ' আজিলৈ বাই বাই, আকৌ লগ পাম আৰু এটা নতুন ভিডিঅ'ৰ সৈতে। আজি মই বহুত দিনৰ মূৰত ভিডিঅ' দিছোঁ, 4 মাহ 5 মাহৰ মূৰত ভিডিঅ' দিছোঁ, মানে 4 মাহ 5 মাহৰ পিছত ভিডিঅ' দিছোঁ। বহুত লেট হৈ গ'ল। চ' মই চেষ্টা কৰিম মই সোনকালে ব্লগবিলাক দিবলৈ।